কেতিয়া ডিক্লেয়াৰ দিব এক দুই দিনতে ডিক্লেয়াৰ হৈ যাব ক্যান্ডিডেট আপুনি হ'ব নেকি এটা চৰ্চা চলি এইটো চৰ্চা চলিছে স্যাৰ নাই মই কেণ্ডিডেট নহওঁ স্যাৰ নাই কোটি টকাৰ ঠিকা বুলি নহয় 8খন ব্ৰিজ লৈ 23 কোটি টকা বাকি এখনত কিমান আছে এইটো মই চোৱা নাই স্যাৰ 8খন ব্ৰিজ লৈ 23 কোটি হা এই ষ্টেডিয়ামৰ কিমান কোটি হ'ব স্যাৰ ষ্টেডিয়াম 5 কোটি 5 কোটি আৰু এই চিনেমা হলটো 2 কোটি 20 লাখ আৰু অডিটৰিয়ামটো 98 লাখ এইখনৰ ব্ৰিজখনৰ কিমান মান হ'ব 2.75 বুলি কৈছে প্ৰায় 2 কোটি 75 লাখ আৰু গোটেই মিলি প্লাই 23 কোটি টকাৰ ব্ৰিজ হ'বলৈ গৈ আছে খখলাবাৰীত নৱকুমাৰ হৰণী এটা কথা হৈছে কাৰোবাৰ বাপেক আহিলেও হিম্মত নাই তেওঁক কোনোবাই যে মানে হৰুৱাব পাৰিব এনেকা কথাবিলাক কোন মানুহে কয় চাওক এটা নেতা হৈ পেলাই প্ৰতিনিধি হৈ পেলাই আৰু কাৰোবাৰ বাপেক মাকক কিয় বিচাৰিব লাগে আমিয়ে খেলিছোঁ মাক বাপেকৰ কিয় টানি আনিব লাগে আমিয়ে খেলিম না ইলেকশ্যন 6 লাখ ভোট লাভ কৰিতো নিশ্চিতভাৱে জয়লাভ কৰিম আমি সেই 8খন ব্ৰিজ প্ৰায় সকলো ব্ৰিজ লৈ পেলাই 23 কোটিমান টকা হয় 8খন ব্ৰিজ নিৰ্মাণ কৰিবলৈ আমি এই বছৰ চেংচন কৰিব পাৰিছোঁ গতিকে কোকলাবাৰীৰ যিখিনি ব্ৰিজৰ সমস্যা এই সমস্যাৰ স্থায়ী সমাধান হ'ব আৰু এইখিনি কাম কৰিবলৈ মই আনন্দিত হৈছোঁ কাৰণ ইয়াত ময়ো নিৰ্বাচন খেলিছিলোঁ সেই সময়ত সকলো ৰাইজ ওলাই আহিছিল আৰু নিজৰ গাঁৱৰ সমস্যাবিলাক আমাক ৰাইজে অৱগত কৰাইছিল গতিকে অলপ পলম হ'ল কিন্তু আমি খখলাবাৰীৰ যিমানখিনি ব্ৰিজ লাগে প্ৰত্যেকটো ব্ৰিজটো নিৰ্মাণ কৰিবলৈ আমাৰ আঁচনিটো আমি চেংচন কৰিব পাৰিলোঁ ইয়াৰ কাৰণে মই আনন্দিত হৈছোঁ আৰু খখলাবাৰীৰ ৰাইজকো মই অভিনন্দন জনাইছোঁ আধাৰশিলাৰ যোগেদি আপোনালোকে এইবাৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে চাওক আধাৰশিলাৰ যোগেদি বুলি নহয় আধাৰশিলাটো বনাইছে কি এইটো হাফদান পৰি আছিলে ভালকৈ বনাই দিব লাগিব সেইকাৰণে আধাৰশিলা বনোৱা হৈছে এইটো খুব আৰম্ভ হয় খুব আৰম্ভণি এটা কৰি দিব লাগে সেইটো আৰম্ভ কৰা হৈছে আৰু ৰাইজক জনাব লাগে তেখেতে সকলে ইলেকশ্যনৰ অহা সময়ত আমাক যিবিলাক কথা কয় যেতিয়া কামটো কৰিব পাৰোঁ আমাৰো আনন্দ লাগে আৰু তেতিয়া ৰাইজৰ লগত আমি অলপ ভাৱ বিনিময় কৰা বা কামটো হ'ল বুলি ক'বলৈ আহোঁ তেতিয়াই এই আধাৰশিলাৰ কামটো হয় আৰু আমাৰ তাত এটা কথা UPPLৰ সময়ত যিমানখিনি আধাৰশিলা হ'ব ইমানখিনি কাম হ'ব ইয়াতকৈ কম বেছি নহয় কোকৰাঝাৰত কোনে শেষ হাঁহি মাৰিব ইলেকশ্যনৰ পিছতে শেষ হাঁহি মাৰিব এতিয়াই ক'ত হাঁহি মাৰিব এতিয়া কিবাহে কৰিব প্ৰচাৰহে কৰিব স্যাৰ কেণ্ডিডেট কেতিয়া ডিক্লেয়াৰ দিব এক দুই দিনতে ডিক্লেয়াৰ হৈ যাব ক্যান্ডিডেট আপুনি হ'ব নেকি এটা চৰ্চা চলি এইটো চৰ্চা চলিছে স্যাৰ নাই মই কেণ্ডিডেট নহওঁ স্যাৰ নাই কোটি টকাৰ ঠিকা বুলি নহয় 8খন ব্ৰিজ লৈ 23 কোটি টকা বাকি এখনত কিমান আছে এইটো মই চোৱা নাই স্যাৰ 8খন ব্ৰিজ লৈ 23 কোটি হা এই ষ্টেডিয়ামৰ কিমান কোটি হ'ব স্যাৰ ষ্টেডিয়াম 5 কোটি 5 কোটি আৰু এই চিনেমা হলটো 2 কোটি 20 লাখ আৰু অডিটৰিয়ামটো 98 লাখ এইখনৰ ব্ৰিজখনৰ কিমান মান হ'ব 2.75 বুলি কৈছে প্ৰায় 2 কোটি 75 লাখ আৰু গোটেই মিলি প্লাই 23 কোটি টকাৰ ব্ৰিজ হ'বলৈ গৈ আছে খখলাবাৰীত নৱকুমাৰ হৰণী এটা কথা হৈছে কাৰোবাৰ বাপেক আহিলেও হিম্মত নাই তেওঁক কোনোবাই যে মানে হৰুৱাব পাৰিব এনেকা কথাবিলাক কোন মানুহে কয় চাওক এটা নেতা হৈ পেলাই প্ৰতিনিধি হৈ পেলাই আৰু কাৰোবাৰ বাপেক মাকক কিয় বিচাৰিব লাগে আমিয়ে খেলিছোঁ মাক বাপেকৰ কিয় টানি আনিব লাগে আমিয়ে খেলিম না ইলেকশ্যন 6 লাখ ভোট লাভ কৰিতো নিশ্চিতভাৱে জয়লাভ আৰে কৰিম কোনোবা 10 লাখো হ'ব পাৰে আগতে 20 লাখো হ'ব পাৰে ইমান ডাঙৰ মানুহ নিৰ্বাচনত হাৰি যায় আপুনি মই কোন হয় এইবাৰ হাগ্ৰামা মহিলাৰো কিন্তু দাবী উত্থাপন কৰি আছে আগতো কৰা নাছিল জানো যি সময়ত হাগ্ৰামা মহিলাৰ টাইগাৰ আছিলে সেই সময়তো হাৰিছে আৰু আজি ক'ৰ পৰা জিকিব আপোনালোকৰ প্ৰাৰ্থী কোন হ'ব এইবাৰ দিয়ে আছো না পুৰা ফুল কনফিডেন্স দলে চিন্তা কৰি আছে কোৰ কমিটি মিটিং বহিব আৰু লগে লগে ডিক্লেয়াৰ হ'ব বিপিএফৰ কোনোবা আহিব নেকি PPFৰ সদায় আহি আছে হিচাপ নাই মানে কেনেকৈ মনত ৰাখিম আহি আছে ইয়াৰ ভিতৰত মই উল্লেখনীয় ক'ব পৰাটো হ'ল BSUৰ কেন্দ্ৰীয় নেতৃবৃন্দ প্ৰায় সকলো আহি গ'ল আমাৰ দলত চ' সেইটো এটা ডাঙৰ মেছেজ আৰু বহুত ডিষ্ট্ৰিক্টে BSUৰ বা তেনেকুৱা BPFৰ আহিবলৈ বহুত লাইন ধৰি আছে গতিকে আপোনালোকে যেতিয়া জইন হ'ব কৈ থাকিম আৰু আগতে নকওঁ আৰু এটা কথা কৈছে যে BPFক আপোনালোকে প্ৰেছাৰাইজ কৰিছে মানে কমজোৰি প্ৰাৰ্থী দিয়াৰ কাৰণে এনেকুৱা কিবা ভিতৰ চৰত কিবা চলিছে তেখেতসকলৰ এইবিলাক কথা চিন্তা কৰিবলৈ সময় আছে আমাৰ নাই BPF আমাৰ অপজিশ্যন টিম হয় তেখেতসকলক আমি কেনেকৈ প্ৰেছাৰাইজ কৰিম কোন পাৰ্টি দিয়ে কোন পাৰ্টি নিদিয়ে আমাৰ প্ৰয়োজনো নাই
আমি নিজৰটোহে ভাবিম বিটিআৰ অঞ্চলৰ ৰাইজক লৈ আমাৰ ডাঙৰ এটা এজেণ্ডা আছে এই অঞ্চলত শান্তি স্থাপন কৰা স্থায়ীভাৱে সকলোকে নিৰাপত্তা প্ৰদান কৰা সমন্বয় কৰা এতিয়া শিক্ষাৰ নতুন জাগৰণ আৰম্ভ হৈছে অৰ্থনৈতিক জাগৰণ আৰম্ভ হৈছে চ' এইখিনি সময়ত কোনোবা BPF কি ভাবে কোনে কি ভাবে ইয়াৰ ওপৰতো বহুত বেছি চিন্তা কৰিবলৈ মইতো নিবিচাৰোঁ এটলিষ্ট সকলো দলে প্ৰাৰ্থী ঘোষণা কৰিলে কিন্তু এতিয়াও আপোনালোকে পিছপাৰি সকলো কৰা নাই বহুতে কৰিব বাকী আছে আমিতো আৰু প্ৰাৰ্থী দিম ইলেকশ্যন জিকিম গোটেই প্লেনিং হৈ আছে গতিকে আমাৰ কোনো হাৰি নাই স্যাৰ 13 তাৰিখ হ'ব নেকি মানে ডিক্লাৰেশ্যনটো কেণ্ডিডেট বাই চান্স আপোনাৰ কথাটো হৈ যাব পাৰে কিন্তু